Hello everyone, Assalamualaikum, Namaskar, welcome back to my YouTube channel. আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য ব্লগলৈ। আশা কৰিছো সকলো ভালে আছে, ময়ো ভালে আছো। আৰু মই এতিয়া ওলাইছো অলপ টাউনলৈ, কিবা কাম এটা আছে। তো চাই থাকক, ভিডিঅ'টো ষ্টাৰ্ট কৰিছো, শেষলৈকে চাই থাকক। শেষত কমেণ্টত ক'বলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে। আৰু মই এতিয়া কাপোৰ চাবলৈ আহিছোঁ মোৰ কাৰণে। এতিয়া মই চিয়াম ষ্ট'ৰত আছোঁ, কাপোৰ চাই আছোঁ কিন্তু পচন্দ লগা নাই। দেখাইছোঁ ৰ'ব, এইযোৰ চাইছোঁ, চাওক পিংক কালাৰ হেৰিটোৰ লগত আছে দুটা, চাইছোঁ চাৰাৰা হয় চব। হেল্ল' এভৰিৱান, আপোনালোকৰ ওচৰলৈ মই 6 তাৰিখে অহা আৰু আজি ডেট হৈছে 8 তাৰিখ। আৰু আমি সেইদিনাখন কাপোৰ আনিবলৈ কাপোৰ চাবলৈ গৈছিলোঁ বুলিয়ে ক'ব পাৰোঁ। একো পচন্দে নহ'লে কাপোৰ, মোৰ পটককৈ পচন্দ নহয় কাপোৰ। সেইদিনাখন একো পচন্দে নহ'লে, যি উলিয়াই দিছিলে। সেইকাৰণে কিনো দেখাম, সেইকাৰণে নেদেখালোঁ একো। আৰু এজনে মোক কৈ আছিলে কমেণ্টত স্কুলৰ বিষয়ে ক'বা অলপ। স্কুলখন ষ্ট্ৰিক্ট নি সুধিছিলে। হয়, বহুত ষ্ট্ৰিক্ট আৰু পানিছমেণ্টটো দিয়ে। পানিছমেণ্ট এতিয়া মই পোৱা নাই, কিন্তু সেইকাৰণে ইমান ভালকৈ গম নাপাওঁ। কিন্তু এইটো জানো ট্ৰেন্সফাৰ দিয়া হয় এখন স্কুলৰ পৰা এখনলৈ, গভটৰ পৰা এখনলৈ। কিন্তু হ'লেও মই ইমান ভালকৈ গম নাপাওঁ, এইটো জানো ট্ৰেন্সফাৰ দিয়া হয়। আৰু স্কুলখন বহুত ভাল। স্কুলখনৰ নাম হৈছে শিৱসাগৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়, বৰ্ডিং ফিল্ডতে আছে। আৰু মই আগতে যোনখনত পঢ়িছিলোঁ LP স্কুল, সেইখনত একদম KG পৰা 5লৈকে পঢ়া হৈছে। সেইখনো বহুত ভাল, একদম গভটৰ কিনাৰতে লাগি আছে। এতিয়া মই যোনখনত পঢ়োঁ সেইখনৰ কিনাৰতে লাগি আছে। বহুত ভাল সেইখন স্কুল। আৰু এতিয়া যোনখনত পঢ়িছোঁ সেইখনো বহুত ভাল। আৰু এতিয়া মই যোনখনত পঢ়ি আছোঁ সেইখন ইংলিছত শিৱসাগৰ গভট HHNMP স্কুল বুলি কোৱা হয়। আৰু আগত যোনখন পঢ়িছিলোঁ LP স্কুলখন, সেইখন টাউন প্ৰাইমেৰী স্কুল। মই সেইকাৰণে আপোনালোকৰ ওচৰত ডাইৰেক্ট গভট বুলিয়ে কওঁ, আৰু শ্বৰ্টকৈ গভট বুলিয়ে কয় চবেই, চিনি পায় গভট বুলি ক'লেই। আৰু আমাৰ স্কুলত গুণোৎসৱ পৰীক্ষাও পতা কথা আছে। আৰু এইপিনে গ্ৰুপত আমাক হোমৱৰ্ক দিছে, ঘৰত কৰিবলৈ মেথছৰ 150টা কুৱেশ্যন আনচাৰ। কেনেকুৱা লাগি গৈছে 150টা কুৱেশ্যন আনচাৰ শুনিয়ে। তাৰপৰা ছায়েন্সৰো আছে। মই এতিয়া ফাৰ্ষ্ট মেথছখনি কৰি লৈছোঁ, কাৰণ ছায়েন্সখনিটো পটককৈ হ'ব, কিন্তু মেথছখনি 150টা কুৱেশ্যন আনচাৰ কেনেকৈ হ'ব। আৰু আজি যিহেতু ছানডে, কাইলৈ মনডে, কাইলৈ দেখাবগৈ লাগিব ছাৰক গৈ। সেইকাৰণে মেথছখনি কৰি লওঁ, তাৰপৰা আকৌ লগ পাই আছোঁ। গাইজ, মোৰ হোমৱৰ্ক কৰা কমপ্লিট হৈ গ'ল। আৰু ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ, ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ। যদি মোৰ ভিডিঅ' কোনোবাই নতুন চাই আছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম। বাই বাই গাইজ।